দোস্ত তো সব ৰেডি এইফালে কেমেৰা চেমেৰা সব ৰেডি হৈ গ'ল তো ইয়াক উৰাব লাগে তো চাই থাকক এনেকৈ ষ্টাৰ্ট কৰিব লাগিব खत्म बाय बाय टाटा गुड बाय गया হে দোস্ত ড্ৰোন তো ফাইনেলি কিনি ল'লোঁ ড্ৰোন তো অলপ পাছতে মানে দেখাম তো তামাম মানে চালক ইয়াত বৰষুণ দি আছে বোলে তো বোলে চালক বৰষুণ দি আছে সেইকাৰণে উৰাব নাই না এতিয়া তামাম বৰষুণ মানে তো লাহে লাহে বৰষুণ যাক ৰখ তাৰপিছত আমি লগ দেখাই আছোঁ মানে উৰুৱা তো এয়া চালক এঘণ্টা পাছত মানে বিৰাট ট্ৰেণ্ডিঙত চলে বৰষুণ দিলে বৰষুণ ৰ'দ দিলে ৰ'দ আকৌ আহি গ'ল ৰ'দ এতিয়া এয়াই জীৱন তো ভিডিঅ'টো বনাম বুলি বনাব পৰা নাছিলোঁ তো ফাইনেলি আজি বনাম ভিডিঅ'টো শেষলৈকে চাই দিব আৰু ড্ৰোনখন আজি উৰুৱাম মানে চব এইবিলাক ৰেডি মই আনবক্সিং কৰা মানে এই বিখ্যাত পাতিখন ৰেডি তো ইয়াতে আনবক্সিং হ'ব ভিডিঅ'টো চাই দিব এণ্ডলৈকে আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আহক এতিয়া আনবক্সিং তো বহি লওক পাতিতে ইয়াতে বহি লওক তো বহি লওক ধুনীয়াকৈ ইয়াৰ ভিতৰতে আছে মালটো তো ইয়াক ধুনীয়াকৈ আনবক্সিং কৰিব লাগিব তো কি আছে ইয়াৰ ভিতৰত দেখাম তো এই ভিডিঅ'টো শেষলৈকে চাই দিব তো ইয়াত ধুনীয়াকৈ মানে কি আছে আহক মানে আনবক্সিং আৰু তো ইয়াত ধুনীয়াকৈ এটা ক'লা মোনা এটা মানে পাব আৰু বাকচটা ইয়াৰ ভিতৰতে আছে ড্ৰোনখন তো কেনেকুৱা লাগে ড্ৰোনখন তো চাওক তো এইখনে সেইখন চালক মজা লাগিছে তো এতিয়া মোৰখন চাওক এইখনে সেইখন ড্ৰোন অকণমানি টিকোনমানি মৰম লগা ড্ৰোনখন এইখন চালক তো এইখন তো চালক কেনেকুৱা মানে সৰু বাৰী ৰিম'ট কণ্ট্ৰলৰ গাড়ীখনৰ লিখা তো মানে অকণমানি মানে টিকোনমানিটো হ'লেও মৰম লগা দেই আৰু তো ভাল লাগিছে তো ইয়াৰ লগত আৰু কি দি আছে সেইটো কৈ আছোঁ ৰ'ব আৰু ইয়াৰ লগত কি আহিছে তো ইয়াৰ লগত টিকোনমানি ড্ৰোনখন আহিছে তো ইয়াৰ আৰু এডাল আহিছে চাৰ্জাৰ ইয়াত মানে বেটেৰী লগা চাৰ্জ দিব লাগিব তাৰ হৈছে এইটো ৰিম'ট কণ্ট্ৰল তো এনেকৈ এইবিলাক এইটো এনেকৈ ইয়াত এনেকৈ ফোনটো এনেকৈ লগাব পাৰিব আৰু এইফালে চাওক এইটো ইয়াত বেটেৰীটো আছে এইটোৱে মালটো মানে যোনটো মেইন বস্তুটো এইটো বেটেৰীটো তো ইয়াৰ ভিতৰতে এনেকৈ ভৰালে হ'ল তো এইটো বেটেৰীটো আৰু আহক কি মানে ফিচাৰ্ছ আছে তো এইটো এটা কেমেৰা তো এইফালে এটা আছে কেমেৰা HD এইটো চালক HD কেমেৰা তো এইবিলাক দেখিলে তো ইয়াৰ ভিতৰত ৰিম'টটোৰ ভিতৰত ৰ'ব এনেকৈ তো এনেকৈ তিনিটা এটা মানে পেঞ্চিল বেটেৰী তিনিটা বেটেৰী লগাব লাগিব তেতিয়া এই মানে অন কৰিব লাগিব এইবিলাক চব ওপৰলৈ তললৈ এইবিলাক তাৰপিছত এইটো এনেকৈ স্পীড কৰিব পাৰে ওপৰলৈ যাব তললৈ অলপ মানে চালেও মানে ইমান পাৰফেক্ট হোৱা নাই বা হ'লেও আপোনালোকক উৰুৱাই দেখাম কিমান দূৰ যায় মই হ'লেও ভালকৈ নাজানো বা হ'লেও আপোনালোকক অকণমান উৰুৱাই দেখাম কেনেকুৱা লাগে তো অন কৰি দিলে চালক তো মাত্ৰা দি দিয়ে ইয়াত হয়তো অফ কৰিলে আকৌ অন কৰিলে মাত্ৰা দি দিয়ে এনেকৈ তো ৰ'ব উৰুৱাম এতিয়া চাৰ্জো হৈ আছে চব হৈ আছে ৰেডি তো ইয়াত মানে কি কৰিব লাগে আৰু কি रहा नहीं जाता तड़प ही ऐसी है ना এনেকৈ মেলিব লাগে চাওক দেখাই দিছোঁ মানে প্ৰথমতে এনেকৈ কৰি ল'ব লাগিব এইটো এনেকৈ পাখি হাত দিয়া মানে কোচকা থাকে ড্ৰোনখনৰ কথা কৈছোঁ তো এনেকৈ এইকেইটা পাখি দুটা তো এইফালে দুটা আছে চাৰিটা থাকে হাত ভৰিত এইকেইটা মানে এইকেইটা হাত এইকেইটা ভৰি এইটো পাৱাৰ বটনটো এইটো চালক এইটো এনেকৈ দবাই দিলে অন হৈ যাব এতিয়া বেটেৰীটো লগোৱা নাই বাৰু বেটেৰীটো লগালে ইয়াত অন হ'ব বেটেৰীটো লগাই দিম এইটো বেটেৰীটো লগাই দিলে ইয়াতে ফ্ৰণ্টৰ এই লাইটকেইটা ইয়াত জ্বলি যাব লাহেকৈ এনেকৈ বেটেৰীটো এইপাকে কৰি তো এই ফুটাটো দিছেনে তো এই ফুটাটোত এনেকৈ কৰি এনেকৈ ভৰাই দিয়ক লাহেকৈ ভৰাব লাগিব ভৰাই দিলে অ'কে তো ইয়াত এনেকৈ পাৱাৰ বটনটো এনেকৈ টিপি দিলে তো আকৌ লাইট জ্বলি গ'লে চালক এই ধিপ ধিপাইছে দিছেনে তো এইফালে এইটো ধিপ ধিপাই এই 5 মিনিট এইকেইটা লাইটকেইটা এইকেইটা জ্বলি যাব আৰু ইয়াত যেতিয়া এইটো মুঠকৈ মাত শুনিলে নহয়
আৰু যেতিয়া এইটো আগলৈ পাছলৈ কৰিব তো লাইটকেইটা অফ হৈ যাব চাব ৰ'ব তো এনেকৈ এবাৰ আগলৈ দিব লাগিব এবাৰ এই ডিভাইচ দিছে নহয় ৰেডি মানে ড্ৰোন ৰেডি হৈ গ'ল তো যেতিয়া আপুনি ষ্টাৰ্ট কৰিব মানে যেনেকৈ ষ্টাৰ্ট মানে গাড়ী পকালে তো ইয়াত এইটো এনেকৈ লাহেকৈ এবাৰ নহ'লে এনেকৈ এবাৰ আকৌ পাছলৈ আনিব লাগিব তাৰপিছত লাহেকৈতো এবাৰ এইটো এইফালৰ বটনটো লাহেকৈ এবাৰ দি দিলে ড্ৰোন চালক ৰেডি তো ষ্টপ কৰিব তললৈ মানে ষ্টাৰ্ট বন্ধ কৰিব হ'লে এইটো তললৈ আকৌ লাহেকৈ তো সেয়াই মানে তো এতিয়া বাহিৰলৈ লৈ যাম বাহিৰত গৈ উৰুৱাম ব'লক বাহিৰত তো চব কানেক্ট কৰি ল'ব লাগিব মজা আছে তো এতিয়া অফ কৰি দিয়ক বাহিৰলৈ লৈ যাম বস্তু চালক ড্ৰোনখনৰ লগত এটা HD কেমেৰা আৰু এনেকৈ এটা পাব HD কেমেৰা তো এইফালে এইটো গিম্বল চিষ্টেম নহয় বাৰু এনেকৈ হাতেৰে এনেকৈ পকাব লাগিব যোনফালে কয় ওপৰলৈ কৰিলে তললৈ কৰিব লাগিব ওপৰলৈ এনেকৈ পোনত কৰিলে পোনত যাব তাৰপিছত আৰু এইকণতে ওচৰতে মানে এইটো চিকিছেনে এইটো মানে যেতিয়া ড্ৰোনখন ওপৰলৈ এনেকৈ যেতিয়া উৰিব যেতিয়া ওপৰলৈ এনেকৈ উৰিব তেতিয়া তলৰ মানে যোনটো তলৰ মানে এইটো হেৰিটো ই কেপচাৰ কৰিব মানে তলৰ কেপচাৰটো তাৰপিছত হৈছে আগলৈ মানে আগলৈ এনেকৈ কেপচাৰ কৰি যাব এনেকৈ উৰিব যাওঁতে এনেকৈ উৰি যাওঁতে এনেকৈ একদম আগলৈ কেপচাৰ কৰিব তো এই মালটো মানে এই সৰু কেমেৰাটো মানে এইটো তললৈ মানে যোন তলৰ বস্তুখিনি এনেকৈ যেতিয়া উৰিব তো এনেকৈ যেতিয়া উৰিব তেতিয়া সেইখিনিও উৰিব তো মই ধুনীয়াকৈ বাৰু দেখাম বাৰু কেমেৰাত মানে ভিডিঅ' উৰুৱাই দেখাওঁতে দেখিবই তো এইফালে এটা বেটেৰী পাব আৰু এখন যিহেতু ইমান হাই ফাই ড্ৰোন নহয় দিয়ক হাই ফাই ড্ৰোনৰ হেৰিয়ে বেলেগটো হ'লেও মানে অলপ ড্ৰোনৰ আমাৰ সন্মান অকণমান কৰিব লাগে আৰু দিয়ক এইখন চালক এইখনৰ ড্ৰোনখনৰ নামটো হৈছে V8888 তো এইডাল চাৰ্জাৰ কেবল দেখিলে তো এইবিলাক দেখিলে বেটেৰী চেটেৰী তো এইবিলাক টিপি দিয়ক কেনেকৈ উৰি যাব এই ৰ'ব বেছি হৈছে অকণমান তো এতিয়া ধুনীয়াকৈ এপটো উলিয়াই লওক ৰ'ব এপটো দেখাই আছোঁ সকলোবোৰ ৰেডি চালক তো এতিয়া আপোনাৰ বেলেগ এটা ফোন আনি ল'ব তো ময়ো এটা আনি ল'লোঁ এটা বেলেগ এটা ফোন তো ইয়াতে বিচাৰক মানে ইনষ্টল কৰিব লাগিব এই এপটো চালক এইটো RCFPV বুলি এনেকৈ মাৰি দিব প্লে ষ্ট'ৰত তো সেইটো পাই যাবগৈ তাত গৈ সেইটো এনেকৈ ক্লিক কৰি তো এনেকৈ ষ্টাৰ্ট মাৰি দিব লাগে তো ইয়াত কানেক্ট কৰি ল'ব আৰু ৱাইফাইৰ লগত মই কানেক্ট কৰিম বাৰু এইটো তো ইয়াত গৈ এনেকৈ কানেক্ট কৰি ল'ব তো সকলোবোৰ ৰেডি হ'ব তো ইয়াত আহিব ষ্টাৰ্ট তো ইয়াত মাৰিলে ষ্টাৰ্ট আহিলে ইয়াত চব আহি যাব পিকচাৰ তো এইবিলাক কেমেৰা তো এইবিলাক চব আহি যাব এনেকৈ ইয়াত চাব পাৰিব তো বলক এতিয়া বাহিৰলৈ লৈ যাওঁ তো বাহিৰত মানে অলপ উৰাব চেষ্টা কৰোঁ তো ধুনীয়াকৈ হাতত ড্ৰোনখন লৈ বাহিৰলৈ ওলাই আহক স্পঞ্জো পিন্ধি মই আনবক্সিং কৰি আছিলোঁ ন সেইকাৰণে স্পঞ্জো লগাই লৈছিলোঁ তো ধুনীয়াকৈ ড্ৰোনখন লৈ হাতত বাহিৰলৈ আনি তো লাহেকৈ আহি বাহিৰত চোতালত থৈ লওক তো তামামকৈ এনেকৈ ৰখালক বাহিৰত আহি তো বাহিৰত আহি এতিয়া বটন টিপক উৰি যাব তো আজি ৰ'দ চালক ৱেডাৰ কেনেকুৱা তো চব ৰেডি এইফালে কেমেৰা চেমেৰা চব ৰেডি হৈ গ'ল তো ইয়াক উৰাব লাগে তো চাই থাকক এনেকৈ ষ্টাৰ্ট কৰিব লাগিব ৰ'ব তো এটা হাতে এনেকৈ ধৰি কৰিব লাগিব তো ক্ৰেছ হৈ গ'ল ড্ৰোনখন মই প্ৰথমতে কৈছিলোঁ মই উৰাব নাজানো ভালকৈ তো বাকী যি কি নহওক তো উৰাব আকৌ অলপ দেৰি পাছত চালক আকৌ উৰি আছোঁ ওপৰত আকাশত বহুত চেষ্টা কৰি লাষ্টত অলপকৈ উৰুৱাব চেষ্টা কৰিছোঁ মানে আৰু এই চালক ইয়াত যোনটো মানে চাই আছে ইয়াত ড্ৰোন শ্বট তো এইবিলাক ক'বলৈহে যায় মানে মই মানে কণ্ট্ৰলটো ভালকৈ কৰিব নাজানো ন তো এয়া চালক ৰাস্তাটোৰ ওপৰত উৰি আছিলে তো এনেকৈ ভালকৈ তো চালক ভালকৈ ওপৰৰ পৰা তো এইটো প্ৰথম এখন উৰিছিলে ওপৰত উৰি আছে এয়া চালক এইফালে তো সিহঁতকেইটা চালক ওপৰত উৰি আছে তেতিয়া চাই আছে
তো ইহঁতৰ ঘৰত পাই গ'লি মানে নিজে নিজে মানে কণ্ট্ৰল হেৰাই যায় মানে মই মানে ইমান কণ্ট্ৰল কৰিব নোৱাৰোঁ না প্ৰথম নতুন পাইলট তো ভালকৈ এটা মানে সেই চাওক মানে সেইটো কৰিছোঁ সেইটো শ্বট চাওক ওপৰৰ পৰা আমাৰ ঘৰটো গোটেই ঘৰটো দেখিছে তাৰপৰা মানে ওপৰৰ পৰা আমাৰ মানে প্ৰথম মানে আমাৰ গাঁৱৰ ভিতৰত প্ৰথম মানে তো ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো তো বনাব চেষ্টা কৰিলোঁ আৰু নতুন এটা ভালকৈ আকৌ মানে ড্ৰোন শ্বট আকৌ আপোনাক ভালকৈ দেখাম মানে ড্ৰোনখন ভালকৈ ওপৰত গৈ আকৌ ড্ৰোন শ্বটবিলাক দেখাম তো বাকী চালক আকৌ আহি গ'ল বৰষুণ তো চালক মানে আকৌ আহি গ'ল মানে ট্ৰেণ্ডিঙত যায় মানে এই বৰষুণ দিলে বৰষুণ অকণমান আগলৈকে ভিডিঅ' বনাই আছিলোঁ আকৌ বৰষুণে আহি গ'ল তো বাকী যি কি নহওক আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই টাটা